লাগিব পটাং লাগে Oh my god, guys. Okay, so hello guys, TK here and welcome back to my YouTube channel. So কেনে আছে আপোনালোক আশা কৰো ভালে আছে আৰু এটা নতুন ভিডিও আপোনালোকৰ মাজলৈ আহি গলো আশা কৰো আপোনালোকৰ ভিডিওটো ভাল পাব মানে মই কি আছো কৃষ্ণা টুক্ৰেশ্বৰ মন্দিৰত আৰু আজি অকলে আহিছো আৰু মোৰ ফ্ৰেন্ড এজনৰ কাৰণে ইয়াতে ৰখি আছো ফ্ৰেন্ড এজন আহি আছে কৃষ্ণাৰে হয় তো ফ্ৰেন্ডজন আহিলে আপোনালোকক দেখাই আছো তো বেছি দেৰি নহয় বেছি কথা নহয় ভিডিঅ' আৰম্ভ So guys, more friend Kitame ahibale aru etia নমস্কাৰ সকলোকে আৰু টিকে ভাই মানে তাপস ভাই প্ৰথমবাৰ গোৱালপাৰাত আহিছে তো আজি মানে টুক্ৰেশ্বৰী মন্দিৰৰ ব্লগ বনাব বুলি বহুত দিনৰ পৰা কৈ আছিল ব্যস্ততাৰ কাৰণে আহিব পৰা নাই তো বলক আজি আপোনালোকক 2.5 বছৰ পাছত আহিলো গোৱালপাৰাত অহা নাছিল 2.5 বছৰ হ'ল তো এতিয়া লাগিছে আজি অহাৰ কাৰণে তো এতিয়া বলক টিকে ভাইৰ জৰিয়তে আপোনালোকে আমাৰ গোৱালপাৰা টুক্ৰেশ্বৰী মন্দিৰখিনি চাই লওক তো এইখন হ'ল টুক্ৰেশ্বৰ মন্দিৰৰ মূল প্ৰৱেশ দ্বাৰ তো এইখনৰে আমি এতিয়া ভিতৰলৈ সোমাই টুক্ৰেশ্বৰ মন্দিৰৰ ভিতৰলৈ সোমাই যাব লওক আৰু আপোনালোকে কমেণ্ট কৰি জনাবচোন টুক্ৰেশ্বৰ মন্দিৰখন কিহৰ বাবে বিখ্যাত এটা বস্তুৰ বাবে বিখ্যাত ক'লে সকলোৱে জানে তো আপোনালোকে কমেণ্ট কৰি জনাব ইয়াতে ভিডিঅ'টো পজ কৰি তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই যাওক তো বলক এতিয়া আগলৈ যাওঁ আৰু আপোনালোকক দেখাই সো গাইজ এতিয়া আমি গৈ আছোঁ আৰু প্ৰীতম ভাইৰ এটা ইউটিউব চেনেল আছে প্ৰীতম ভাই অলপ ডিমোটিভেট হৈ গৈছে বহুত দিন হ'ল ভিডিঅ' দিয়া নাই অলপ ডিমোটিভেট হৈছে কাৰণ ভিউ অলপ ডাউন হৈ গৈছে কাৰণ প্ৰীতম ভাই আগতে অলপ প্ৰেংক কৰিছিল তো প্ৰেংকৰ বাদ দি এতিয়া ব্লগিং ষ্টাৰ্ট কৰিছিল লকডাউনৰ কোভিডৰ পিছত লকডাউন পৰি গ'ল তো তেতিয়া প্ৰেংক মানে মানুহ ৰাস্তা ঘাটত মানুহ নাথাকিলে কেনেকৈ প্ৰেংক কৰিম তো তেতিয়া প্ৰেংক বাদ দি ব্লগ ষ্টাৰ্ট কৰিলোঁ আৰু যিহেতু কেটেগৰী মানে কণ্টেণ্টটো চেঞ্জ হৈ গ'ল সেইকাৰণে অডিয়েঞ্চখিনি ইমান এটা এক্টিভ নাই বৰ্তমান মাজে মাজে দি থাকোঁ চাব আপোনালোকে অলপ এই ভিউজ ডাউন হৈছে অলপ ডিমোটিভেট হৈ গৈছে মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম আপোনালোকে গৈ অলপ মৰম দিব এতিয়া আমি মূল মন্দিৰটোৰ ভিতৰলৈ প্ৰৱেশ কৰিব যাই আছোঁ তো আপোনালোককো লৈ যাব হয় এটা মন্দিৰ হয় তো গাইজ এইখনে মূল মন্দিৰ এতিয়া আমি ভিতৰত যাম সেৱা কৰোঁ ওপৰত আৰু এটা আছে মোৰ ফাৰ্ষ্ট টাইম মন্দিৰত অহা এতিয়া বলক সেৱা কৰোঁ ঘণ্টাটো বজাই দিয়ে মোৰ লগত আছে এইখন মন্দিৰৰ বামুণ হয় তো আমাক কিবা ক'ব ইয়াত ৰজাদিনীয়া মন্দিৰ শ্ৰী শ্ৰী মা টুক্ৰেশ্বৰী দেৱালয় ইয়াত মাৰ প্ৰতিমাৰ বাউলখন পৰিছে ওপৰৰ মন্দিৰত আৰু ৰজাদিনীয়াৰ পৰাই এই মন্দিৰৰ পূজা পাতল চলি আহিছে ইয়াত বান্দৰৰ ৰজা আছে হয় বান্দৰৰ ৰজাক আমি চাব পাৰিম না এতিয়া আপুনি চাব নোৱাৰিব যেতিয়া ৰাতিপুৱাৰ ভাগত পূজা দিয়াৰ সময়ত বান্দৰৰ ৰজাটো আপোনালোকে দেখিব পাৰিব কিন্তু এই মন্দিৰটো কিমান চনত স্থাপন হৈছিল সেইটো সঠিককৈ মই ক'ব নোৱাৰিম কিতাপ এখনত লিখা আছে সিমানটো মোৰ মনত নাই গতিকে এইখিনিয়ে মই কৈ প্ৰতিমাৰ কোনটো বাও ভৰি উৰু আচ্ছা সো গাইজ এতিয়া আমি গৈ আছোঁ ওপৰলৈ আৰু মোৰ লগতে আছে প্ৰীতম ভাই আমি দুয়োজনে মিলি ওপৰলৈ গৈ আছোঁ আপোনালোকে টিকে ভাইক মই আৰু এটা বস্তু দেখাব খুজি আছোঁ মানে দুৰ্গা পূজাৰ সময়ত ইয়াতে তামাম মানে কি ক'ম মানে এতিয়াতো ক'ভিডৰ কাৰণে অলপ কমকৈ ভিৰ হয় বাট যেতিয়া ক'ভিড নাছিলে মানে মানুহ হিচাপ কৰিব নোৱাৰিবি ইমান ভিৰ হয় ইয়াতে আৰু এই ঠাইটো এবাৰ দেখাই দিবি অডিয়েঞ্চক এই ঠাইটো যে আছে ইয়াতে মানে মহ বলি দিয়া হয় ইয়াতে মানে মহ বলি দিয়া হয় এইখিনি মানে দুৰ্গা পূজাৰ সময়ত দিয়া হয় দুৰ্গা পূজাৰ সময়ত মানে বহুত পপুলাৰ এইখিনি এই মহ বলিটো দেখাৰ কাৰণে বহুত মানুহ ইয়াতে ভিৰ হয় আৰু এতিয়া আমি গৈ আছোঁ সন্মুখৰ গেটটো দেখাই দিবি তো এই সন্মুখৰ গেটটোৰে আমি এতিয়া যাম ওপৰলৈ তো ওপৰত মানে মেইন মন্দিৰটো আছে আৰু ইয়াতে কিমানটা চিৰি আছে কিমানটা চিৰি আমি উঠি যাব লাগে চিৰিটো সেইটো মোৰ 700 কিমানটা মই শুনা মতে 700 কিমানটা চিৰি আছে নেকি আছে মই 700 কিমানটা আছে মানে সৰু সৰু আমাৰ এটা ৰাইডে হৈ যাব এতিয়া একদম ৰাইড তো বলক এতিয়া গৈ থাকোঁ কিন্তু মোৰ ভয় লাগি আছে ওপৰত বহুত বান্দৰ আছে টুক্ৰেশ্বৰ মন্দিৰটো মই জনামতে বান্দৰৰ বাবে বিখ্যাত বহুত বান্দৰ আছে তো বলক গাইজ এতিয়া আমি ওপৰত গৈ আছোঁ এতিয়া বলক ওপৰত গৈ আপোনালোকক দেখাই আছোঁ আৰু এইখন এটা শিৱ ঠাকুৰৰ মূৰ্তি আছে আৰু ইয়াতে শিৱ ঠাকুৰৰ খোজো আছে না ভৰিৰ খোজ সেয়াও দেখাম আপোনালোকক ভিডিঅ'টো স্কিপ নকৰে আপোনালোকে
শেষলৈ চাই থাকিব গাইছ চাওক আমাক অহাৰ লগে লগে আদৰণি জনাইছে এইকেইটা বান্দৰে কে ভাই কি খবৰ চাওক না গাইছ কেনেকৈ চাই আছে আৰু গাইছ কিবা খোৱাৰ কাৰণে আনিলোঁ সেই বান্দৰকে কিন্তু মোৰ একদম সঁচাই ভয় লাগে যদি মোকে উঠাই লৈ যায় পাতলা পাতলা চলিলে উঠাই লৈ যাব বাছত টিকেট এটা নাই বোলে চেচ সেইকাৰণে আনা নাই গাইছ তো এতিয়া অলপ ওপৰত যাওঁ তো গাইছ ওপৰত আহি এটা শিৱ বাবাক পাই গ'লোঁ বাবা কি খবৰ তো শিৱ বাবাক পাই গ'লোঁ আৰু এতিয়া ওপৰত যাব লাগিব আমি না প্ৰীতম ভাই এতিয়া ওপৰত যাব লাগিব আমি এতিয়া আৰু ওপৰত যাম আৰু ইয়াতে আছে শিৱ বাবাক এটা হিয়া কৰি আমি ডাইৰেক্ট ওপৰত যাম তো বৰ্তমান আমি প্ৰায় মাজমজিয়াত আহি পালোঁ আৰু দিছ ইজ এইটো জাষ্ট টিজাৰ হয় টিজাৰ শুন এইটো জাষ্ট টিজাৰ ট্ৰেইলাৰটো বাকী আছে আৰু পুৰি পিকচাৰটো আমি বাকী হে মেৰে ভাই আৰু সকলো পিনে পাহাৰ 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 আৰু ওপৰত যাওঁ আমি আৰু আমাৰ এটা দোস্ত আছে দোস্ত হাই তো গাইজ ভয় লাগে তামাম ভয় লাগে মোক বান্দৰ চাই দাঙি লৈ যাব এতিয়া ঠিক নাই তো সেইকাৰণে এতিয়া ওপৰত যাব লাগে তো এতিয়া আমি আকৌ ওপৰলৈ গৈ আছোঁ চিৰি খতমেই নেই হৈ ৰা ভাই প্ৰীতম ভাই বহুত কষ্ট কৰি আছে মোৰ কাৰণে বহুত মানে ভাগৰ লাগি গৈছে ইমান ওখ চিৰি গাইজ ইমান ওখ চিৰি আৰু এইপিনেও এটা চাব পাৰে কিবা মূৰ্তি আছে কি হয় এইটো প্ৰীতম ভাই কি ঠাকুৰ হয় এইটো কৃষ্ণ না আই থিংক হ'ব পাৰে চিয়ৰ নহয় এইটো চাই লওক আৰু এতিয়া আমি গৈ আছোঁ ওপৰ ফালে গাইজ একদম ভাগৰ লাগিছে একদম অলপ চ' গাইজ ভাগৰ লাগিছে ইয়াত অলপ ৰেষ্ট লৈ আছোঁ ইভাগে আছে প্ৰীতম ভাই বহুত কষ্ট কৰি আছে আৰু মই যেতিয়া নাককাটি হিলছ গৈছিলোঁ তেতিয়া হয়তো ইমান কষ্ট হোৱা নাই ইয়াতে যিমানখিনি এতিয়া কষ্ট হৈ আছে গাইজ আপোনালোকৰ কাৰণে মানে ৰেষ্ট লৈ উঠা নাই জাষ্ট উঠি আছোঁ সেইকাৰণে ইমান ভাল লাগিব গাইজ আপোনালোকৰ কাৰণে সোনকালে ছাবস্ক্ৰাইব কৰক খিৰিকী সোনকালে বনাই দিয়ক ফালাফালি লাষ্টৰি আহি পাই গ'লোঁ আৰু একো নাই চলেগা এইটো চাইডৰ ভিউখিনি আপোনালোকে চাব পাৰিছে এইটো বলবলা পাহাৰ তো এতিয়া আৰু দেৰি নকৰাকৈ সোনকালে বলক ওপৰলৈ গৈ আপোনালোকক ধামাকেদাৰ মানে যেনেকুৱা কষ্ট ঠিক তেনেকুৱাই ভিউ তো বলক দেৰি নকৰাকৈ এতিয়া ওপৰলৈ গৈ আপোনালোকক দেখাই আছোঁ ভিউটো আমাৰ ফাইনেল ডেষ্টিনেশ্যনত আহি পালোঁ আৰু এতিয়া গৈ আছোঁ ওপৰতে সকলোখিনি বস্তু আছে তো এতিয়া দেৰি নকৰি সোনকালে ওপৰত যাব লাগে আৰু ওপৰত শুনা হ'লোঁ বহুত বোলে বান্দৰ আছে বহুত ভয় লাগি আছে মোৰ তথাপি বলক অ' মাই গড গাইজ সঁচাকৈ চাওক না কিমান বান্দৰ বহুত ভয় লাগি আছে আগত যাব চাওক কিমান বান্দৰ এইটোৱে হ'ল মেইন মন্দিৰ মই শুনামতে ইয়াতে 720টা নে কিমানটা চিৰি আছে উঠিব লাগে চ' 720টাই হওক যিমানে হওক মই সঠিককৈ ক'ব নোৱাৰিলোঁ আৰু আহি পালোঁ এতিয়া ইয়াতে মেইন মন্দিৰটোত আৰু চ' গাইজ এইটোৱে শিৱ বাবাৰ ভৰিৰ খোজ চাব পাৰে আপোনালোকে এইটোৱে শিৱ বাবাৰ মেইন ভৰিৰ খোজ চাওক দূৰৰ পৰা দেখাই আছোঁ অলপ এইটোৱে আৰু এইটো মেইন মন্দিৰ এইটো এতিয়া তালামাৰা আছে না তালামাৰা আছে এতিয়া যাব নোৱাৰিম আৰু ভিউ চাওক একবাৰ অ' মাই গড ভিউ চাওক আৰু ইভাগে চাওক না বান্দাৰে বান্দাৰ আৰু ইভাগে আছে প্ৰীতম ভাইৰ ঘৰৰ ওচৰতে একদম
চ' গাইজ চাওক এইখন হ'ল মেইন মন্দিৰ কিন্তু মই সন্মুখত যাব পৰা নিমিদিওঁ কাৰণ কোনেও নাই ইয়াতে চাব পাৰে আমি দুজন আছোঁ তো ইয়াতে ক'লে যে বেছি টাইম নাথাকিবা ইয়াতে তো অলপ প্ৰব্লেম হ'ব পাৰে তো আমাৰ হাতত একো আনাও নাই মাটি বা বেলেগ কিবা অলপ যে ভয় দেখাম সেইকাৰণে বেছি দেৰি নকৰোঁ ওলাই যাম চ' গাইজ এতিয়া ইয়াৰ পৰা নুমি দিলোঁ এতিয়া তলত যাব বলক ইয়াতো বহুত বান্দৰ এই বান্দৰবিলাকৰ ইৰাদা ঠিক নহয় আমি য'ত যাই আছোঁ তাতেই যাই আছোঁ আমি তামাই আমি য'ত যাই আছোঁ আমাৰ পিছফালে যাই আছে তো সেইকাৰণে মোৰো বহুত ভয় লাগে বান্দৰ চাই সেইকাৰণে সোনকালে নুমি আহিলোঁ তো এতিয়া গৈ আছোঁ তলত আৰু ভিডিঅ'টো অলপ পাছত এণ্ড কৰি আছোঁ চ' গাইজ ইয়াতে ভিডিঅ'টো এণ্ড কৰিছিলোঁ কিন্তু আমাৰ ভাগ্যটো ভাল তোৰ ভাই লগ পাই গ'লে ইয়াতে বাকী খবৰ কেনেকুৱা একদম চলি আছে প্লগ বাই BSLS কৰিছে আমাৰ গাঁৱতো কৰিছে কিবা ভিডিঅ' শ্বুট কৰিছে গাঁৱত আগতে আৰু কিবা এটা ডাইলগ যেনেকৈ বটল দেখা পালে শিল্পা আছে ইয়াতে যেনেকৈ বটল দেখা পালে পানী পিয়াং পিয়াং লাগে আৰু এনেকুৱা ধুনীয়া ছোৱালী দেখিলে কিবা পটাং পটাং লাগে একদম মজা আপোনালোকে চাই আছে TK ব্লগ গতিকে যদি ভাল লাগে ভিডিঅ'বিলাক আপোনালোকে নিশ্চয় ছাপোৰ্ট কৰিব শ্বেয়াৰ কৰিব চিৰিকে কৰি দিয়ক সোনকালে চিৰিকে কৰি দিব লাগে আজি ভিডিঅ'টো এইখিনিয়ে এণ্ড কৰিছিলোঁ কিন্তু প্লগ বাক লগ পাই গ'লোঁ তো আজি ভিডিঅ'টো এইখিনিয়ে লগ পাম নেক্সট ভিডিঅ'